কি হলা আপনি ক'তনো হে মানুহটো তে ৰুমৰ ভিতৰত বিছনাত বহি আছো আপনি ইয়াতে বহি আছে আপোনাক মই বাৰান্দাত বিচাৰি আছো এটা কথা হৈছে কি হলা আমাৰ দাদাই আজিও ফোন কৰিছিলে বিহুতে মাতিছিল না আমি যাম যাম বুলি যাবাই পৰা নাই যাওঁ বলক নহ'লে আজি আজি মই যাব নোৱাৰো দুনিয়াৰ কাম পৰা আছে মই এনেকে পটককে কলি যাব পাৰো নেকি মোৰ মাই কেনে আনকে উঠে দিলো নে আপুনি কি কেনা আনকে এনেকে পটককে কলি আৰু যাব পাৰি আৰু তুমি মোক আশা কৰিবলগীয়া ৰখি থাকিব লগা হৈছো কচোন তুমি মইনাক লৈ পেলাই যাব নোৱাৰা তুফি আৰু মইনাক লৈ পেলাই গুচি যাওঁ আপোনাৰ আগত কথা কয় ভুল মোৰ মাহঁতৰ ঘৰত যাব লাগিলে আপোনাৰ ভাল নালাগে কাম থাকক নাথাকক মোৰ জানা আছে এইগিলা দাদাটো ইমান আগ্ৰহ কৰি মাতিছে বিহু বুলি বহুতো ইমান মাতি আছে জলদি পেলাই এখেতক টাইমে নিমিলে আপোনাক মোৰ জানা আছে মোৰ মাইতে ঘৰত যাব লাগিলে আপোনাৰ ভাল নালাগে হ'ব যাওক মই মাইনাক লৈ যাম ৰাখ শুনাচোন তেৰিকা বাপা ৰে এই তিৰুটো আকৌ বুজি চুজি নাপায় একেদিন মই ইমান ব্যস্ত মই মইনাক লৈ পেলাই যাওঁ আপোনালোকৰ ভাইটি পুতে যি খাই খাব অকণমান নৰু বাবলৈ দেখতা নৰু এতিয়া বাপ্পা একদম গৰম হৈ গৈছে দা হ'ব দা মোৰ ঘৰৰ কথা চিন্তা কৰিব নালাগে দা মই বাহিৰতে খাম ওলাই যাম যিহেতু টফি কিবা এটা বনাই খাব দা গাগৰি কঁকালত ৰদালি দুগালত মৰু মৰু লাগে তোমাৰে ৰূপত লাহৰি লাহৰি এটি আপা আপা এই মাইডালৰ বা হল কি হেমলে মৰিবা ধৰিছে কি হলাই একো কাম ধান্দা নাই বিছনাখনত অলপ অলপ পৰি মত থাকিবি হে মাই বাপা আৰে কি নি ফেচ ফেচি থাকাই এই ঠাণ্ডাখনত কি কৰি দিবা লাগে তো কচোন গৰু চৰুটোকো দি থৈ আহিলে ধৰাক কম কথা ডাঙৰ কামটো কৰিছে সি এগলা বাতি মই আৰু মইনা এতিয়া মই মিৰ্জাৰ ঘৰত যাম তই থাকবি ঘৰত গম পাইছা তই থাকবি মানে মই কি ৰাতি একলা থাকিব লাগব নাকি ভাইপেৰে থাকিব দে ভাইপেৰে নাজে মই আৰু মইনাহে যাম ভাইপেৰে লগত কিবা বনাই পেলাই খাবি ৰাতি এতিয়াতো নাখায় এতিয়াও তই এতিয়া নিজে কিবা বনাই পেলাই খাবি নিজে বনাবা লাগব মাইটি নহ'লে একদিন চলিব নোৱাৰা বনাবি কিবা গোটাই বছৰটো দেখোন মই মাইটি বনাই বনাই খুৱাই থাকো একদিন নিজে বনাই খাবা নোৱাৰা কুকুৰ লগৰ পিংকুহঁতক মাতি যদি একলাই বনাই খাবা বেয়া পা মাৰাক চকলাই মায়ো আৰু মামাটিক যাবার টাইম নাপলাক অহাই কটি মোৰে ঠাণ্ডা দিছি এই ঠাণ্ডাৰ পানীৰ পৰা লাৰে লাৰে ভাত বনাও কিনকি আৰু মইনাটোক নেকি লৈ যাব লগা হ'ল তাই থাকিলেও কথা নাছিল তাই মেক চকলাই আপা তই থাকবি দে আমি আহো গম পাইছা ভাইপেৰেতো ওলাই গৈছি আহতে গলগা হব তই কিন্তু খচৰি দি পেলাই নাচবি গম পাইছা না কতো দে নাযাও যা ঘৰতে থাকিম মই টেনচন ল'বা নাংগে কোনোবাই যদি বাটে চাটে ওলেও যা তালাটো কিন্তু মাৰি থৈ যাবি গম পাইছা হ'ব দে মাই ইমান কৈ থাকিব নাংগে জানো দে মই আৰু মইনা তই নোকে যাব লগা হ'ল দেচোন মই একলা একলা থাকিব পাৰো ঘৰখনত তাই নেকি মই একলা একলা যাম বেটা মইনাক ৰাখি তোৰ কিয় ঠাণ্ডা মইনাক ৰাখা মই গম পাইছো ভাত বনাবা হেলা বেটা মই ঘৰত থাকিলে ভাত নবনালো আজি তই বনাব লাগিলে কৈ নাই এই যা যা হ'ব যা এতিয়া বাছমি যাব ইমান লেকচাৰ দি থাকিব নাংগে কতো কিন্তু অলে চলে নাচবি দে আৰু একবাৰ ক'লো তো ঘৰখন একলাকে থৈ নাচবি ফলা গনা গোটাই আছে ঘৰত এই যা যা হ'ব যা থাকিম যা মই ঘৰতে যো মইনা আমি যাই থাকো যো মা বৰা তোৰ একলাই কেম্বা লাগলি পিংকুহঁতক মাতবি হ'ব যা পিংকুহঁতক মাতিম বহিনীয়েকৰ বুটাঘাটক একলাই নিজে ভাত বনাই খাব গেল টেনচন হৈছে তান্দক মাতিলেতো তান্দো একো নবনৈ আৰু এটা য'ত চাপে লোৱা নব ঘণ্টাও নামটো একলাই যি পাৰ বনাই ফেলে খাম এই গছমূৰা দুটাক মাতলি ঠেঙৰ ওপৰত ভৰি তুলি তুলি খাবহে নাই একো এটা কাম নকৰে জানো মই ভালকে বাদ দি একলাই যি পাৰ বনাই খাম দে কিবাকে মেক চকলাই ঘৰটো তোৰ একলা একলাই ঘুমি থাকিব পাৰি নিয়া ইফালে মুখখনো চেমাটা বাচনা অলবা ধৰিছে টিকালালত তাতে যাই পেলাই এটা পানে খাই থৈ আহো নেকি মেক চকলাই কোনিনো ফোন মাৰি আই পিংকু ঢকৰাই ফোন কৰিছে দেখো এন্দক মেক চকলাই ঘৰত একলাই থকা বুলি ক'বা নোৱাৰা আহি উপস্থিত হ'ব কিবা এটা বাহানাই বনাই দেউৰা পিংকু অলে যাম না মানে অলে জনাই মোৰ মানে গাটো ভাল নহয় পুৱাৰ পৰা অলপমান চেৰা বাই ধ্যান হৈছে একদম মুখত লৈ কুলি কুলি কৰিব পৰা কণ্ডিশ্যন গধূলা পাৰিলে যাম দে যদি ভাল পাওঁ টেবলেট খাইছোঁ যাম দে গধূলা যাম দে তন্দে আড্ডা মাৰ এন্দক কলি এতিয়াই উপস্থিত লৈ ঠকৰা মইনাহঁতক নামটাই ভাল হৈছে দে নহ'লে বনাই মৰিব লাগিলে মই দুনিয়াৰ খানাৰ পৰা বাচনতো কম নালাগো এনে আহিলি সেই মাহ মই ধুই মৰিব লাগিলে এই ঠাণ্ডাত বাদ দি ভালেই হৈছে একলাই যি পাৰোঁ বনাই পেলাই খাম এতিয়া মেক চকলাই বড়ো লাগবা ধৰিছি মুখখনো চেমাটা বাচনা মাৰে বাদ দি পটকে যাই পেলাই টিকালৰ তাৰ পাণ এটাই খাই আহোঁ অলপ সময় ঘৰটো একলাই থাকিলে একো নহয় দে 5 মিনিটমান
দুৱাৰ মুখত তালাটো বা ক'ত থৈ গৈছি বাদ দি হুকডালে না লগাই থৈ যাওঁ তালা নামাৰিলে হ'ব দে এতিয়া আহিমে দেখো অ কাইকে পানীত কালালে বালা এই ভাইটিকালাল তোৰ আজিকালি পাণটো খাই মজা নালাগে আই তই 2 নম্বৰ জৰ্দা মিক্স কৰা কৈছা না সেইটো সেইবোৰ কি যে কথা কয় আপুনি মই 2 নম্বৰ জৰ্দা ব্যৱহাৰ নকৰোঁ নহয় একদম 1 নম্বৰ জৰ্দা ব্যৱহাৰ কৰোঁ চেটেৰেক্স হৈছি যা তই 2 নম্বৰী মিক্স নকৰবি আৰে তই এইবোৰ কচমছে মই চব 1 নম্বৰী বস্তু ব্যৱহাৰ কৰোঁ 2 নম্বৰী ব্যৱহাৰ নকৰোঁ তো মই হাও এইটো দেখোন মিটু গেছৰা কাণ্ডত বেগ চেগ লৈ ক'ত যায় অ কি ভাই মিটু মনা চনা লৈ ক'ত যা তাকলে চক জেঠেৰ তাকে যাওঁ ৰ মায়ে কিবা লাৰু পিঠা বান্ধি দি পঠিছে বুঢ়া জেঠেৰ ঠিক যাবি তে আজি তোৰ খানা গৰম হ'ব হ'ব যা গৰম জেঠিয়াত শংকৰীয়াই নিৰামিষ বেটা সেইকাৰণে মন চন মাৰি পেলাই যাবা আলছা তে এই ভাইটিকালাল 2 পেকেট ৰজনী দিয়াই মিঠুকো দি আছো আই মেকচকলাই মিঠু গেছলাৰ লগত কথা পাতি থাকাত অলপ দেৰি হৈ গ'ল বাদ দি ভাতে বনাওঁগৈ ৰ কিবা অলপ উদাই নিকাই মাৰাকছে নি দৰ্জা খোলা মেকচাই ঘৰৰ ভিতৰত কি চাং কৰি আছে চকাই ধুমালাক নেকি একলা একলাই যাবা নৰা বাপা ঘৰত দেউতাকে ফোন কৰোঁ ৰ হেল্ল' দেউতা তই ক'ত আছে নলবাৰীত দেৰি হ'ব হ'ব দে সেই মাধাৰকে ফোন মাৰি দিওঁ ৰ গাড়ীখনৰ চিট কেতিয়া মস্ত আৰাম দিয়ে ন মা গাড়ী চিট আৰাম ৰ'বা কিন্তু এই মানুহটো দেখা নাই কিন্তু হালি হালি পাতি আছে গন্ধ ঠেকবা নৰা কৰিছি কোনটো মানুহে মা সেইটো আমাক চাইডত বহি থকাটো সেই দেখিলা না মা আৰু বাচ্চি হালি পেলাই মোৰ কপাল কেনে মানুহে এইটো হৌৰা শুনছি হৌৰা মোক কিবা কৈছি আপুনি কি মানুহে এটা উল্টা উল্টা পাতি আছে যেনকে বাছত নহয় বিহু খাই অলপমান পেটটো বেয়া হৈছে সেইকাৰণে গেজা হৈছে অলপ সেই বুলি এনেকে পাতিব নাকিব আপোনাৰ গেছ হৈছে আমাৰো আপুনি বেমাৰ কৰিব এনেকে হ'ব দিয়ক মই নামিমে আনো এতিয়া কেনে আজি মানুহে গিলা বাছত উঠি পেলাই পাত বেয়া কোনেনো ফোন কৰে আমাৰ আপা দেখোন বাপা কো হেল্ল' মাই ঘৰৰ ভিতৰত কিবা চুৰ নে ডকাইতি মিছে ক'বা নোৱাৰো কথা খটমট কৰি আছে আৰু দৰ্জা খোলা কি ঘৰত চুৰ মিছে গছমূৰা তোক মই ইমান বাৰ কৈছো ঘৰৰ বিলাক কত নাচবি ক'ৰবাত যাই গৈছিলি নেকি তই নহয় মই ঘৰতে আছিলো মানে টিকেটৰ দোকানত গৈছিলো হুকদালে লগে থৈ গৈছিলো আহি পেলাই চাওঁ হুকচু গোটাই খোলা দৰ্জা মেলাই আছে আৰু ভিতৰৰ কথা কিবাই চাউণ্ড কৰি আছে ভাই তই সোনকালে কি পিছে চাই পেলাই সোনকালে ঘূৰি মা কি হৈছে কি হৈছে মানে ঘৰত বোলে চুৰ সোমাইছে তোক ফোন কৰিছি জমাই নাই ঘূৰি যাব লাগিব দে তোক আমি আহি আছো দে বাছখন ৰখাই দিওঁ মেক চকলে কি বা সোমাই মৰছি চাউণ্ডটো নহা হৈছে ৰ চোৰে সোমাইছে না ডকাইতে এইফালে দেখোন মাধাৰাটো আহি নাপলাকে কোন কিনাতে ফোন কৰিলো মাই আচ্ছা ৰম দে মোৰ কপালটো হৈছে বাহিৰতে ৰখি আছা ভিতৰত সোমাই চাইছা না নাই চোৰে কি নিছে কি নাই আৰু বাইক ফোন কৰিছা না নাই দেউতাক ফোন কৰিছিলে দেউতা বোলে নলবাৰীত আছে কিবা মিটিঙত ময়ো তোক ফোন কৰিছিলো ফোনটো ৰিচিভ কৰা নাই চোন তোৰ ভিতৰে চোৰে কি নিলাক তোক গছ মূৰা মই বাৰে বাৰে কৈ থৈ গৈছো ঘৰখন একলাই থৈ নাচবি একদিন থৈ যাতে এইবিলাক কৰি থয় জয় মাই বাপাহাৰে বকি দেখি পিছতো আগতে চাওঁচোন চোৰে কি নিলাক মোৰ কপাল খান মই চব চালো ঘৰটোত একোটো চুৰ হোৱা নাই বাচন পৰ্ত চব বন্ধ কৰিছে কিন্তু এনেতো একো চুৰ হোৱা নাই ঘৰখনত কিনো কয় মাই মই মস্ত শব্দ পাই আছিলো এই বাচন চাচনৰ একো চুৰ হোৱা নাই হনাইতো মই গদ্ৰেজ চদ্ৰেজ চব চালো ঠিকে আছে চব খনা গনা কেৱল আমাৰ ৰুমত মই দুখন গামচা মেলি থৈ দিছিলো গা ধুই উঠি পেলাই সেই দুখন নোহোৱা হৈ আছে বাকীতো একো নোহোৱা নাই মই চব চালো গামচা চুৰ কৰিছে একলাই চুৰে বাকী একো লাৰা নাই কিনো কথা হয় মাই পিছফালে যাওঁ ৰচোন আমাৰ ছাগল গৰুকেইটা ঠিকে আছে না নাই দা মুৰ্গী কেইটা বা আছে না নাই যাওঁচোন যাওঁ পিছফালে মোৰ কপাল গৰু ছাগল কেইটা দেখো ঠিকে আছে একো চুৰ নাই ঘৰখনত মাই কিনো কয় একো চুৰ নাই ঘৰত তেতিয়া মই খচা খচা শব্দ পাই আছো ঘৰত আৰু মই তাকে যতে দৰ্জাখন হুকটো লগাই থৈ গৈছিলো দৰ্জাখনতো খোলাই আছে এনেকে একো চুৰ নাই না বাপা মই গোটাই চালো একো চুৰ নাই ঘৰখনত কেৱল গামচা দোকান নোহোৱা হৈছে সুধা একলাই গামচা দোকান চুৰ কৰিবৰ কাৰণে চুৰ সোমাইছে নে আমাৰ ঘৰত বাপা ওপৰত দেখি চাওঁ গাছত
হাও মাৰাক চকলাই বান্দৰ তাৰমানে আমাৰ ঘৰত বান্দৰহে সোমাইছিল হে তেৰিকা মই মিছামিছি চুৰ বুলি ভাবিছিলো আমাৰ ঘৰত বান্দৰ সোমাই পেলাই খদমদ কৰি আছিল তাৰ পাই হে তেৰিকা মই মিছামিছি চুৰ বুলি ভাবি আছিলো ইফালে আমাৰ ঘৰত বজৰং বুলি সোমাই গৈছে আজিৰ দিনটোত চাচোন চা ইফালে আমাৰ অযোধ্যাত আমাৰ ৰাম দেৱতাই প্ৰৱেশ কৰিছে ইফালে আমাৰ ঘৰত বজৰং বুলি প্ৰৱেশ কৰিছে চাচোন চা কিনো চমৎকাৰ তাকেইটোৱে আজিৰ দিনটোতে আমাৰ ঘৰত বজৰং বুলি প্ৰৱেশ কৰিব লাগে না আমাৰ ঘৰত কালি কলঠক পাৰাই আছে না জাহাজী কলঠক সেইকাৰণে গন্ধাই পেলাই আহিছে বধই দে হেত তেৰিকা মই মিছামিছি চুৰ বুলি ভাবি আছিলো যা বাবা তই এটা কাম কৰ এতিয়া আমাৰ কলঠক তাতে দুকলাই ঢাকি থৈ আছে আনি পেলাই এহঁতক দি মিছামিছি ডকাত চকাত বুলি ভাবি আছিলো আমাৰ ঘৰত বজৰং বুলি গমন কৰিছে আজিৰ ইমানে পবিত্ৰ দিনটোত দে আনি আছো দে মই দি আছো হলেও কুকুৰটা একবাৰ চাবাও নৰা ইমান দিনৰ মূৰত মাইতৰ ঘৰত গৈছিলো তোৰ ধৰি আধা বাটাৰ পাই ঘূৰি আহিব লগা হৈছে এই বাইতাক পুতাক দুইটাৰ ধৰি মোৰ শান্তি নাই ইমান দিনৰ মূৰত মাইতৰ ঘৰত গৈছিলো যাই পেলাই তাকো আধা বাটাৰ পাই ঘূৰি আহিব লগা হ'ল মেক চকলাই মিছামিছি মই ভয়তে মাহঁতক মাতি পেলাই ঘূৰি পঠালো আধা বাটৰ পাই যিয়ে নহওক আজিৰ এই পবিত্ৰ দিনটোত আমাৰ ঘৰত বজৰং বুলি আহিছে হে বহুত জয় শ্ৰীৰাম